যদি UPPL বা BPF যদি একগোট হয়, ইয়াত কোন কংগ্ৰেছ, কোন BJP, কোন কোন UDF ইয়াত পাত্তা পাব? আমি শাসন কৰিব পাৰিব, সেইটো চবেই বিচাৰিছে, আমিও বিচাৰিছে, UPPL বিচাৰিছে, আমিও বিচাৰিছে। সেইদিনা PMB মিটিঙত যিটো আলোচনা কৰিছে সেইটোকে আমি জাষ্ট এপ্ৰুভেল লৈছে যে আমি আগষ্ট প্ৰথম সপ্তাহৰ পৰা, ডেটটো ঠিক কৰা নাই, আগষ্ট প্ৰথম সপ্তাহৰ পৰা এটা আশীৰ্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে BPF দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব। 3টা সমষ্টি লৈ পেলাই বা 2টা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি। মুঠতে ভাল ৰেলী হ'ব BPF দলৰ পৰা, সেইটো লোৱা হৈছে। BJPৰ পৰা শিৱনাথ ব্ৰহ্মই আমাৰ দলত যোগদান কৰিছে। মানে আগত ST মৰ্চাৰ কিবা ছেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছিল, সেইটো খুব ভাল। আৰু আমাৰ গৰিয়ামৰীয়া ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিল, সিও আমাৰ দলত যোগদান কৰিছিলে কোনোবা। আৰু প্ৰাক্তন ASU নেতা আমাৰ ASUৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ অধিকাৰী সুভাষ অধিকাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে। আমাৰ কাৰণে খুব ভাল লক্ষণ আহি আছে, মুঠতে ভাল। BTCত 1 নম্বৰ পজিশ্যনটো আমাৰ BPF, আৰু আমি কৈছোঁ শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি গাঁও সোমাব লগা আৰু আছে, সেইটো আমি সোমাবৰ কাৰণে নেক্সট গভৰ্ণমেণ্ট আহিলে আমি চেষ্টা কৰিম আৰু সোমামে। বাছ এটা কথা কৈছে যে যিটো আলোচনা মিত্ৰতা সম্পৰ্কত, সেই আলোচনা আপুনি হেমাহি কৰি আছে, আপুনি হেমাহি কৰি আছে, এনে মুখেদি এই মোবাইলত এনেকুৱা টিভিত কৈ থাকিলে নহ'ব। আহক কথা পাতিম বহি পেলাই। হেমাহি মই কৰা নাই, ইহঁতেই কৰিছে। এনেকুৱা খাম্পাই কৈছে আপুনি চিফৰ কাৰণে আপুনি দাবীদাৰ হৈ আছে। কোন খাম্পা? আচল খাম্পা না অৰিজিনেল খাম্পা বুলি ক'লে এই মানুহটো এই কথা কোৱা সময়ত মানুহটো এই খালা কগলছ পিন্ধিছিল না নাই? যেতিয়া কথা কৈছে এইবিলাক কথা, এই সময়ত চশমা পিন্ধিছিল না নাই? খাম্পায়ে পিন্ধিছে না পিন্ধা নাই? খালা চশমা পিন্ধিছিল না নাই খাম্পায়ে? সেইদিনা যে আপোনালোকে কিবা পিন্ধা নাছিল। নেকটাই পিন্ধিছিল না নাই? পিন্ধা নাছিল। গছলা কোট পিন্ধিছিল না নাই? পিন্ধা নাই। তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয়, নকল খাম্পা। আচল খাম্পাটো গগলছ থাকিব, অৰিজিনেল খাম্পা হয় সেইটো। খালা চশমা পিন্ধিব, নেকটাই পিন্ধিব, গছলা কোট থাকিব লাগে, তেতিয়াহে অৰিজিনেল খাম্পা। এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয়, অৰিজিনেল খাম্পা নহয়। আমি কি জানি BJP UPPL সম্পৰ্কটো আমি কি জানো? মই BPFৰ মানুহ। আমাৰ BPF দলৰ সম্পৰ্ক কাৰো লগত সম্পৰ্ক নাই। আমাৰ কাৰো লগত সম্পৰ্ক নাই, না কংগ্ৰেছৰ লগত আছে, না BJPৰ লগত আছে, না UPPL লগত আছে, কাৰো লগত নাই। মই কৈছো সেইদিনা কোৱা কথাটো খাম্পাই চশমা পিন্ধিছিল না নাই? পিন্ধা নাই বুলি কৈছে আপোনালোকে। নেকটাই পিন্ধিছিল না নাই? পিন্ধা নাই বুলি কৈছে আপোনালোকে। কোট পিন্ধিছিল না নাই? পিন্ধা নাই বুলি কৈছে। তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয়। প্ৰমোদ বড়ো একো নাজানে। প্ৰমোদ বড়ো হ'ল কি কয় খাম্পাই দায়িত্ব লোৱা। প্ৰমোদ বড়ো একো নাজানে। সি খাম্পা আৰু দীপেন বড়োৱে দায়িত্ব লৈ পেলাই গৈছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা একেলগে বহি পেলাই ঠিক কৰিব লাগে। সেইটোহে UPPL আৰু সেইটো খাৰেৰেতো খাম্পা হতে দায়িত্ব লৈছিল, দীপেন বড়োহঁতে দায়িত্ব লৈছিল, সেইটো কৰা নাই যে। কাৰো লগত নহয়, আলোচনা হৈছে হয় GSP লগত, কিন্তু আজিৰ দিনত ফাইনেল হোৱা নাই। আমাৰ BPFটো 40টা
দিব ইছ্যু কিবা থাকিব এইবিলাক বিশেষ ইছ্যু ইছ্যু কি ৰাইজক মাটিৰ পাট্টা দিব চব জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব লাগে সমস্যা সেইটোৱে চবৰ কাৰণে এইটো আমি সমাধান কৰি দিম ইউপিএল চেক বিতৰণ কৰি আছে ইউপিএলৰ চেক বিতৰণ এই চেকটো লৈ পেলাই আপোনালোকে বেংকত যাব দিছে মই বেংকত যাই পেলাই পইচাটো উইড্ৰ কৰক যদি নাই তেতিয়া থানাত ভৰাই দিলেই হ'ল আৰু কি স্কিম এইটো 2 লাখ টকা চেক দিব 2 মাহ পিছত পাব স্কিমৰ নামটো কি 2 মাহ পিছত 2 লাখ ভুৱাটো হ'বই এইটোতো অফিচিয়েল চেক নহ'বই কোনোবা ইণ্ডিভিজুৱেল চেক হ'ব এই 2টা খেলি না 3টা খেলে পিছত এইটো চাব মই 100% কিন্তু আপোনাৰ ইউপিএলৰ মিত্ৰতা কৰা ইচ্ছাটো কিয় ইমান কোনে ইচ্ছা ডিফেন্স বড়ো খাম্পা আফচুৰ নেতাসকলে কৈ আছে বড়ো জাতি ইউনাইট হ'ব লাগে মই কৈছোঁ না সেইদিনা বড়ো জাতি ইউনাইট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই আমি আছোঁ আজিও আছোঁ অহাকালিও থাকিব হা অহাকালিও থাকিব যদি ইউপিপিএল বা বিপিএফ যদি একগোট হয় ইয়াত কোন কংগ্ৰেছ কোন বিজেপি কোন ইউডিএফ ইয়াত পাত্তা পাব আমি শাসন কৰিব পাৰিব সেইটো চবেই বিচাৰিছে আমিও বিচাৰিছে ইউপিপিএল বিচাৰিছে আমিও বিচাৰিছে কিন্তু কথা পাতকচোন অকল টিভিত কৈ থাকিব নালাগে আহক আমি আছোঁ আজিও আছোঁ অহাকালিও থাকিব হা অহাকালিও থাকিব যদি ইউপিপিএল বা বিপিএফ যদি একগোট হয় ইয়াত কোন কংগ্ৰেছ কোন বিজেপি কোন ইউডিএফ ইয়াত পাত্তা পাব আমি শাসন কৰিব পাৰিব সেইটো চবেই বিচাৰিছে আমিও বিচাৰিছে ইউপিপিএল বিচাৰিছে আমিও বিচাৰিছে কিন্তু কথা পাতকচোন অকল টিভিত কৈ থাকিব নালাগে আহক খাম্পা আপুনি চশমা পিন্ধি পেলাই কথাটো কবি তেতিয়াই মই অৰিজিনেল খাম্পা বুলি ভাবিব এনেকুৱা স্পৰ্টিং গেঞ্জি দি কথা কোৱাটো মই বিশ্বাস নকৰোঁ মছলা এই খোৱাত পিন্ধিব লাগিব নেকটাই থাকিব লাগিব চশমাটো খালা হ'ব লাগিব তেতিয়াহে অৰিজিনেল খাম্পা এই অখিল গগৈ আফাৰৰ মানুহ লোৱাৰত কি কামত আহে আফাৰৰ মানুহ হয় আফাৰৰ মানুহ লোৱাৰত কি কিন্তু অখিল এটা কথা কৈছে বিপিএফৰ হৈ ইয়াত প্ৰচাৰ চলাব আহিব বিজেপি খেদাৰ বাবে ইয়াৰ বিটিচিৰ পৰা ভাল কথা সহায় কৰিলে মোক নুসুধাকে ইয়াত যাতা কৰি থাকিলে হ'ব মোৰ লগত আলোচনাই হোৱা নাই আলোচনা হোৱাই নাই মোৰ লগত আলোচনা কৰকচোন সহায় কৰিব বিচাৰিছে ভাল কথা সেই ক'ৰবাত মিটিং কৰি আছে বোলে বিটিছে এই আফাৰত মানুহ স্যাৰ বিজেপি শেহতীয়াভাৱে উচ্ছেদ চলাইছে এই ক্ষেত্ৰত আপুনি কি সমৰ্থন কৰে নে বিজেপিক কি উচ্ছেদ এইবিলাক দিছপুৰত হৈ আছে বিটিচিত হোৱা নাই বিটিচিত হলেহে মই কথা ক'ম হোৱাই নাই কোনে মই নিবিচাৰে কিন্তু বিজেপি বেদখল হৈ আছে নে নাই এতিয়া বিটিচিত চৰকাৰ আহিব দিয়ক তেতিয়া মই কম যাম বা বেদখল হৈছে না হোৱা নাই মাটিৰ পাত্তা দিব নেতা আছিল MLA হওক তেওঁলোকক নাই সেইটো পাব ইহঁতে বিচাৰিলে মই দিম সেইটোৱে